শান্তি। আজিৰ মুৰলী 2 তাৰিখ 10 মাহ 2019। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক সকলোৰে পৰস্পৰৰ এটাই মত। তোমালোকে নিজকে আত্মা বুলি ভাবি এজন পিতাক স্মৰণ কৰা, তেতিয়া সকলো ভূত পলাই যায়। প্ৰশ্ন: পদ্মপদম ভাগ্যশালী হোৱাৰ মুখ্য আধাৰ কি? উত্তৰ: বাবাই যি শুনায় সেই এটা কথাক ধাৰণ কৰোঁতাসকলে পদ্মপদম ভাগ্যশালী হৈ যায়। বিচাৰ কৰা, বাবাই কি কয় আৰু ৰাৱণ সম্প্ৰদায়সকলে কি কয়? পিতাই যি জ্ঞান দিয়ে সেয়া বুদ্ধিত ৰাখিব লাগে। 14খন চক্ৰধাৰী হোৱাটোৱেই পদ্মপদম ভাগ্যশালী হোৱা। এই জ্ঞানৰ দ্বাৰাই তোমালোক গুণৱান হৈ যোৱা। শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এয়া পাপৰ পৰা মুক্ত হোৱাৰ সময়, সেইবাবে এতিয়া কোনো পাপ কৰিব নালাগে। পুৰণি সকলো সামগ্ৰী এই যুদ্ধযজ্ঞত স্বাহা কৰিব লাগে। 2. এতিয়া বানপ্ৰস্থ অৱস্থা, সেইবাবে পিতা শিক্ষকৰ লগতে সদ্গুৰুকো স্মৰণ কৰিব লাগে। মিঠা ঘৰলৈ যাবৰ বাবে আত্মাক শত্ৰু প্ৰদান কৰি তুলিব লাগে। বৰদান: সময়ক শিক্ষক কৰাৰ সলনি পিতাক শিক্ষক বনাওঁতা মাষ্টৰ ৰচয়িতা হোৱা। শ্লোগান: পিতাৰ প্ৰতিপালনৰ ৰিটাৰ্ণ হ'ল নিজক আৰু সকলোকে পৰিৱৰ্তন কৰাত সহযোগী হোৱা। শান্তি।